খাব লাগে এইটো মেইন মিঠা চিঠা আছে না অন্য এটা ভিডিঅ'লৈ স্বাগতম জনাইছোঁ আৰু আজি হৈছে মেইন অনুষ্ঠান মানে আপোনাৰ আজি শ্ৰাদ্ধ গতিকে বতৰটো ৰাতিটো ইমান বৰষুণ আহিছে যে একদম অসমৰ কথা ভাবিছোঁ কিজানি বৰষুণেই আহিব নেকি ভাল নহ'বই নেকি বতৰটো কিন্তু নহয় আজি বঢ়িয়া ৰ'দ দিছে তো ব'লক তেতিয়াহ'লে আজি দিনটো আপোনালোকে ডেস্ক বেঞ্চখিনিও ধুনীয়াকৈ পাৰা হৈ গ'ল ইফালেখিনি চিয়া মানুহখিনি বহাৰ কাৰণে চিয়াৰো পাৰা হৈ গ'ল চাৰিটাতে উঠছোঁ চাৰিটাৰ পৰা এতিয়াহে চাহত ধৰছোঁ অলপমান এই লুচি আৰু চাহ দিয়ক বাৰু খাই ধুতি পাই আছোঁ এবাৰ কৈছে না কি বস্তু এইটো হৈছে মিঠা দৈ অল টাইম ফেভাৰেট মোৰ মানে আপুনি যিমান দিব সিমান খাম কিমান দিব আপুনি একবাৰ বিশ্বাস কৰিব কমচে কম মই মিঠা দৈ 3 লিটাৰমান খাইছোঁ তাৰপিছত ভাই এনে হাকা হৈছে ভগৱান কিন্তু খাওঁটো খাইছোঁ আহক দে আহিছে ইমান আমাৰ কাপোৰখিনি লওঁ আপোনাৰ খানা অলমষ্ট ৰেডি মাছ মাংস ভাতটো হ'লে তাৰমানে ৰেডি আৰু খাব লাগে এইটো মেইন মিঠা চিঠা আছে না ঐ কেনাই গৰমে বাপৰে বাপ অৱস্থা দেখছে নাই একদম মানে ভাত দিব লগা হৈছে নহয় মানে কেটাৰিঙো হেৰি আঞ্জা পাতি আনি আৰু বহুত দূৰত হৈছে মানে ভাত কৈছোঁ সন্মুখত আৰু আপোনাৰ ৰন্ধা বঢ়াটো হৈছে পিছফালে মানে একদম ভৰি বিষত অৱস্থা নাই এতিয়াহে অলপমান উশাহ পাইছোঁ এতিয়ালৈকে ভাত খাবই পৰা নাই বৰ্তমান টাইম হৈছে আপোনাৰ 4:30 4:45